হেল্ল' এভৰিৱান, আজি আকৌ এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ৰেচিপিটো হৈছে মানিমুনি আৰু মাছৰ জোল। তাৰ কাৰণে প্ৰথমতে মই মানিমুনি অলপ বুটলি লৈছোঁ। মানিমুনি, বৰ মানিমুনি, সৰু মানিমুনি দুয়োটাই দি দিছোঁ। তাৰপাছত ভালদৰে ধুই লৈ পিনে মানিমুনিখিনি প্ৰথমতে মিক্সাৰত পিচি ল'ম। মানিমুনিত বহুত বেছি পৰিমাণে বোকা থাকে, সেইকাৰণে খুব ভালদৰে ধুই ল'ব লাগে। তাৰপাছত মানিমুনিখিনি পিচি লৈ পিনে মই প্ৰথমতে কেৰাহীখন গৰম কৰি লৈছোঁ। তাত অকণমান প্ৰায় 1 চামুচমান মই তেল দি দিছোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত তাত দি দিছোঁ পিঁয়াজখিনি অকণমান ভাজি লৈ পিনে তাত মই দি দিম হালধি আৰু নিমখ। তাৰপাছত আকৌ 2-3 ছেকেণ্ডমান এনেদৰে ভাজি লৈ পিনে তাত মই সৰু সৰু আলু কাটি থৈছিলোঁ, সেইখিনি দি দিছোঁ। এতিয়া আলুখিনি প্ৰথমতে অলপ ফ্ৰাই কৰি ল'ম। প্ৰায় আলুখিনি সিজাৰ পাছত তাত মই পিচি থোৱা মানিমুনিখিনি এনেদৰে দি দিছোঁ। এতিয়া মানিমুনিখিনি অকণমান সিজিবলৈ 5 মিনিটমানৰ কাৰণে এনেদৰে ঢাকি থৈ দিম। এতিয়া এনেদৰে শাকখন উতল অহাৰ পাছত মই ফ্ৰাই কৰি থোৱা মাছখিনি দি দিছোঁ। এতিয়া আকৌ এবাৰ লৰাই লৈ পিনে তাত মই অকণমান পানী এড কৰি দিম। পানীখিনি দিয়াৰ পাছত ইয়াক প্ৰায় 10 মিনিটমানৰ কাৰণে এনেদৰে উতলিবলৈ দিম। তাৰপাছত মানিমুনিৰ জোল হৈ যাব। এতিয়া দেখিলে নহয়, খুব সহজকৈ এই মানিমুনি আৰু মাছৰ জোল বনাব পাৰি। গতিকে আপোনালোকেও যদি নাই খোৱা তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব, খাবলৈ বিৰাট টেষ্ট লাগে।